চাকৰি কৰিলে প্ৰশংসা, ব্যৱসায় আৰম্ভ কৰিলে ইটিকিং। বৰ্তমান আমাৰ সমাজৰ এক বাস্তৱ ছবি। চাকৰি কৰাজনহে মানুহ, বাকীবোৰৰ একোৱেই নাই। বৰ্তমান সমাজৰ বাস্তৱিকতাক লৈ কিছু কথা পাতিব বিচাৰিছোঁ এই ভিডিঅ'ত। কথাখিনিৰ সৈতে একমত হ'লে শ্বেয়াৰ কৰিব ভিডিঅ'টো। এয়াই আজিৰ সমাজ। মুঠতে একাংশৰ মতে ব্যৱসায় মানেই এটা অলগদ্ধৰ কাম। MA, BA, BSc কৰা মানুহে কিয় ব্যৱসায় কৰিব লাগে, সেইবোৰেই কথা। এতিয়া কথা হ'ল, এটা ব্যৱসায় আৰম্ভ কৰিলে দৈনিক উপাৰ্জন কিমান সেইটো কথা ভাবেনে ইটিকিং কৰা সেই চাম লোকে? ব্যৱসায় কৰাজনে কিমানৰ পেটৰ ভাত মুকলি কৰে এবাৰ ভাবেনে? লগতে ব্যৱসায় কৰাজনে চান্দাও দিব লাগে নিৰ্দিষ্ট সময়ত। কিন্তু চৰকাৰী চাকৰি কৰাজনে কিমান টকাৰ চান্দা দিয়ে সেয়া মই নকলেও সকলো জ্ঞাত। ব্যৱসায়িক হাঁহিব জনাজনে জীৱনত একোৱেই কৰিব নোৱাৰে, সেয়া সত্য। সমাজখনত কেৱল এটাই কথা, চৰকাৰী চাকৰি এপ্লাই কৰা নাই নেকি? অমুকৰ পুতেকে তমুকৰ জীয়েকে চাকৰি পালে, তুমি কি কৰি আছা? লগতে নতুনকৈ ব্যৱসায় আৰম্ভ কৰাজনক উৎসাহ দিয়াৰ সলনি দুৰ্বল কৰাত উঠি পৰি লাগে। ব্যৱসায় কৰি সি বা তাই যেন ডাঙৰ ভুল কৰিলে। সকলোকে চৰকাৰী চাকৰি দিলে ব্যৱসায় কোনে কৰিব? চৰকাৰী চাকৰিয়ালবোৰে দালি আলু ক'ৰ পৰা খাব? ব্যৱসায় আৰম্ভ কৰা আপোনাৰ অঞ্চলৰ যুৱকজনক সাহস দিয়ক, সঁহাৰি জনাওক, কিয়নো তেখেতেই আপোনাৰ আজিৰ দিনত প্ৰকৃত সেৱক। চৰকাৰী চাকৰিয়েই সকলো নহয়। পঢ়া শুনা কৰি ব্যৱসায় কৰিব পৰাটো এটা অন্যতম জীৱনৰ সাহস। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।